হেল্ল' ক'ত আছ? এই ভাই ৰুমতে আছো। পইচা 500 মান লাগিছিলে, দিব পাৰিবি নেকি? কি কবি, মোৰ লগতো পইচা পাতি নাই নহয়। আচ্ছা, এই যেনে 200 টকা এটাটো মেনেজ কৰ না, তোৰ জৰুৰী আছিলে মানে। তাই তোৰ ওপৰত খাই গৈছো, এটকা নাই বে। লাগিছিলে বে। তোক পইচাটো লাগে কেলে সেইটো কচোন। কি কবি, কেইবাদিনো হ'ল মানে মাল চাল খোৱা নাই ন, মাল অকণমান খাম বুলি ভাবিছিলোঁ। মাল খাবি, খব লাগে। পইচা খুজি থাকে নেকি? ধেৎ, মই আছো নহয়। ৰচোন তই কৈছিলি তোৰ ওচৰত এটকাও নাই, তই মোৰ হকত খাইছিলি। চালা মদাহী, মদৰ কথা কোৱা লাগিলে পইচা ওলাই গ'ল বোলো। চা ভাই, তই মোৰ 14 গোষ্ঠীক গালি পাই দে মই শুনি থাকিম, কিন্তু মদৰ বিষয়ে তেনেকে নকবি আকৌ দেই। চা ভাই, মাল চাল বাদ দে, মোক পইচা 500 এটা লাগে, তই দিবি নিদিয়ে সেইটো ক। চা ভাই, পইচাটোতো মোৰ লগতো নাই। মাল খাওঁ যদি ক, কিবা এটা এডজাষ্ট কৰিম, নহ'লে ফোন থ। সঁচাকৈ কিন্তু দেই, জীৱনত যে তহঁতৰ নিচিনা মদাহী লগৰ ৰাখি লাভ নাই আৰু দেই। পস্তাইছোঁ কিন্তু দেই, পস্তাইছোঁ। তই পস্তাইছ যি কৈছ কৰি থাক। হাফ এটাই বিয়েৰ দুটা লৈ গৈছো, তই চাকনাটো ৰেডি ৰাখ, ঠিক আছে? কি হ'ব আৰু তহঁতৰ লগত দেই। মোৰ ইয়াত আদা আৰু নিমখে আছে, তাৰ পৰা একো ডালে নাই, তই কিবা এটা চাকনা লৈ আহিবি, হ'ব দে। গেছ ভিডিঅ' চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব। ফাৰ্ষ্ট টাইম কমেডি ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ মানে, তো যদি আপোনালোকে মৰম চেনেহ দি যায় আৰু বনাব চেষ্টা কৰিম। তো বেলেগ এটা ভিডিঅ'ত লগ পাম। বাই বাই।